তাৰ প্ৰতি আপোনালোকে দৃষ্টি দিয়ক আৰু তেওঁৰ যিটো ঢোলৰ ৰগৰক আপোনালোকে ৰগৰৰ সৈতে আপোনালোকে মনোৰঞ্জিত কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। ছাৰ আপুনি ঢোলটো দেখাই দিয়ক। অলপ দূৰত থাকিবা, আমি দূৰত্বটো বজাই ৰাখিব লাগিব। এইডোখৰলৈ আহিব লাগিব। অঁ কেমেৰাত ধেৰ নিয়ম। অঁ মই ইয়াক এটা ফুলাম গামোচা দেখি পাইছোঁ, ফুলাম গামোচা সম্বৰ্ধনা এটা জনাব বিচাৰিছোঁ। মোৰ বয়সত সৰু হ'লেও এওঁৰ যিটো প্ৰতিভা সমাজত কালি আগুৱাই যাওক, এই আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ভাইটিক। তুমি আগুৱাই যোৱা, আমাৰ দৰ্শকক তুমি ঢোল বজোৱাই শুনোৱাই দিয়া। এইটো নাটকটাই হ'ল আৰু